ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত উৰহীৰ ওলাল। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মৰাকুজিয়া নৈত PPE কিট ভাহি অহা বুলি অপপ্ৰচাৰে সমগ্ৰ বঙাইগাঁও জিলাতে সৃষ্টি কৰিছিল এক আতংকময় পৰিৱেশৰ। আতংকিত হৈ বিভিন্নজনে দোষ জাপিছিল স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনক। শেষত উৰহীৰ ওলাল। আচলতে এইবোৰ PPE কিট নহয়, চেলুনত নাপিতে ব্যৱহাৰ কৰা সামগ্ৰীহে, জনালে অভয়াপুৰী পৌৰসভাৰ কাৰ্যকাৰী বিষয়াই। কৰোনা মহামাৰীৰ সময়ত এনে অপপ্ৰচাৰে আতংকৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? আজি আমি ৰাতিপুৱাৰ ভাগত প্ৰশাসনে গম পাওঁ যে আমাৰ আজি মৰাকুজিয়া নদী বৈ গৈছে চহৰৰ মাজেদি, তাতে এটা PPE কিট সদৃশ এটা বস্তু দেখা গৈছিল দূৰৰ পৰা। তো এই সম্পৰ্কে মানুহে আতংকিত হোৱা দেখা গৈছিল। তাৰপিছত আমি এইটো পৰীক্ষা নিৰীক্ষা কৰা হ'ল, তাক উদ্ধাৰ কৰা হ'ল। উদ্ধাৰ কৰি আমি লৈ আহিছোঁ, ইয়াতে নিৰাপত্তা ৰাখিছোঁ। কিন্তু এইটো PPE কিট একচুৱেলি নাছিল, মানুহে আতংকিত হোৱাৰ কোনো কাৰণ নাই। সেইটো আচলতে চেলুনত ব্যৱহাৰ কৰা এপ্ৰন আছিল, তাত চুলি লাগি আছে আৰু আমি তাক সম্পূৰ্ণভাৱে পৰীক্ষা নিৰীক্ষা কৰিছোঁ। গতিকে ৰাইজৰ আতংক নহ'বলৈ মই অনুৰোধ জনাইছোঁ। PPE কিট নহয় এইটো আমি নিজে পৰীক্ষা কৰিছোঁ, উদ্ধাৰ কৰিছোঁ। আমাৰ চাহপাত কৰ্মীৰ দ্বাৰা উদ্ধাৰ কৰি আমি নিজ চকুৰে চাইছোঁ। আৰু ইতিমধ্যে অন্যান্য সংবাদ মাধ্যমৰ ফটো উঠাবলৈ দিছে সেই PPE কিটৰ, আপোনালোকে পাব নিশ্চয়। এতিয়া এপ্ৰন আছিল চেলুনত। ধন্যবাদ।